ৰাজ্যত নকল সোণ আৰু জাল নোটৰ ভয়ানক বেহা ঘাতকৰ ৰূপ লয় নকল সোণ জাল নোটৰ ব্যৱসায়ীয়ে এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অহা হৈছে এটা জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ বিগ আপডেট নিউজ। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ মাজভাগতে এজনী মহিলা হাঙুৰ খাই পৰিছিল। সেই মহিলাগৰাকী হৈছে হাছিনা বেগম। হাছিনা বেগমক নকল সোণ ব্যৱসায় আৰু জাল নোটৰ ব্যৱসায়ৰ লগত বিশেষভাৱে জড়িত থকা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছিল। কিন্তু সেই একেজনী হাছিনা বেগমকে বৰ্তমানে একেটা কেছতে অসম পুলিচে কৰিছে গ্ৰেপ্তাৰ। হাছিনা বেগমক গ্ৰেপ্তাৰ কৰাৰ পাছতে হাছিনা বেগমৰ মুখৰ পৰা ওলাইছে ন তথ্য। আচলতে নকল সোণ ব্যৱসায় আৰু জাল নোটৰ ব্যৱসায়ৰ লগত থকা ব্যাগুম নেতাৰ কথা ওলাইছে হাছিনা বেগমৰ মুখৰ পৰা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাটো বুজি পাব। আৰু নতুনকৈ যদি কোনোবা আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ৰাজ্যত নকল সোণ আৰু জাল নোটৰ ভয়ানক বেহা ঘাতকৰ ৰূপ লয় নকল সোণ জাল নোটৰ ব্যৱসায়ীয়ে জোনমণিৰ মৃত্যুৰ আঁৰৰ ভয়ানক তথ্য। প্ৰতিদিন টাইম স্পেচিয়েল ৰিপৰ্ট। এই যে দেখিছে মহিলাগৰাকী, এওঁৰ নাম হাছিনা বেগম। হাছিনাৰ ঘৰ লখিমপুৰৰ নাওবৈচাত। লখিমপুৰ আৰক্ষীত হাছিনাক নিচিনা বিষয়া কমেইহে আছে, কাৰণ আৰক্ষীৰ চোৰাংচোৱাৰ পৰা অপৰাধ জগতলৈ, সাধাৰণজনৰ পৰা জাতীয় দল সংগঠনলৈ সৰ্বত্ৰে অবাধ প্ৰৱেশ হাছিনাৰ। হাছিনা কি ক'ত কিয় বিখ্যাত, এটা টেলিফোনিক বাৰ্তালাপৰ অংশ শুনক। হাছিনা আৰু লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ। হাছিনা বেগম হয়নে? গৈ কালি ঠিকে ঘৰ পালাগে? ঘৰ পালোগে হয়। আচ্ছা শুনা, তুমি কালি বহুত দেৰি ইয়াতে তোমাৰ অফিচত কি হুলস্থুল কৰি আছিলা নেকি? নাই মানে এই বস্তুটো মই কৈছিলো যে তাৰ পৰা যদি ওলাই দিব পাৰে এটা কপি ওলাই লৈ যাও বুলি কৈছিলো। মানে এইকেইটাই এইবিলাক কি হয় আকৌ এছপি চাৰে শুনিলে বহুত খং কৰিব না। আৰু তোমাক কিবা বেলনি তোমাক নাৰায়ণপুৰ আৰু কিবা কেছত তোমাক অলৰেডি বিচাৰি আছে ন? ইয়াতে সি হুলস্থুল কৰি থকা কি মতলব হ'ল তোমাৰ? নহয় মেম, এইটো পাৰ্টিটো মইতো ধৰাইছিলো না, সেইটো পাৰ্টিক মই ধৰালে কি হ'ব? ইয়াতেতো ষ্টেট ৰেকৰ্ডিংটো বেলেগ কথা। সিহঁতে যদি ষ্টেটমেণ্টত কয় যে তুমি তাহাঁতৰ লগত আছিলা, হয় নাই, বা কিবা যদি প্ৰুফ দিয়ে, তুমিতো আগতেতো তুমি তাহাঁতৰ লগত আছা ন? কিবা কিবি কাৰণত তুমি জেলতো যোৱা নাই জানো? মই জানো নাই, জেলততো যোৱা নাই। মই এটা কাম আপোনাকতো কৈছিলো যে সেইটো মানুহজনৰ ঘৰত থাকোতে যে গৈছিলো, এইটো বেলেগ কেছত সিহঁতে মিছামিছি চব ৰেকৰ্ড চালো মেম। সেইটো মিছামিছি কিবা কিবি হেৰিত মানে মোক হেৰি কৰিছে। এইটো মোৰ ওপৰত কেছে নহয়, মইহে এজাহাৰকাৰী। হাছিনাৰ বিষয়ে নিশ্চয় কিছু ধাৰণা ল'ব পাৰিছে। এই হাছিনাৰেই বুধবাৰে হঠাৎ আবিৰ্ভাৱ ঘটিল গুৱাহাটীত। লগত কিছুদিন পূৰ্বে নকল সোণৰ বেহাৰ অভিযোগত জেলৰ ভাত খাই অহা ভাতৃ অৰব। হাছিনায়ো কিন্তু প্ৰায়ে খাই থাকে জেলৰ ভাত। পিছে এই হাছিনাৰেই তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ হৈ জোনমণি ৰাভাই নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল লখিমপুৰৰ নাওবৈচাত। গুৱাহাটীলৈ আহিবলগীয়া হৈছে যে এই দুষ্ট চক্ৰ নকল সোণ আৰু জালি নোটৰ ব্যৱহাৰ যিবিলাক কৰি থাকে সেইবিলাকৰ পৰা মোৰ মৃত্যুৰ বাবুকি আহিছে। যেনেধৰণে জোনমণি ৰাভা বাইদেউক মাৰি পেলাইছে, সেনেধৰণে মোকো সিহঁতে বহুত দিনৰ পৰা টাৰ্গেট কৰি আছে। আৰু জোনমণি ৰাভাৰ দ্বাৰাই মই নকল সোণ বেপাৰী আৰু জালি নোটৰ বেপাৰীবিলাক ধৰাই আছিলোঁ। আৰু জোনমণি ৰাভাই সেইটো ধৰোৱাৰ কাৰণে সম্পূৰ্ণভাৱে মোক সহায় কৰি আছিলে। সেইটোৰ কাৰণে জোনমণি ৰাভাক মানে তেখেতলোকৰ পৰা মানে এটা বাবুকি আহিছিলে। সেই কথাটো জোনমণি ৰাভা বাইদেৱে পৰহি দিনা মোক ফোন কলত জনাইছিলে। এইবাৰ হাছিনাৰ পৰৱৰ্তী আখ্যান আৰম্ভ। হাছিনাৰ প্ৰথম অভিযোগ লখিমপুৰৰ আৰক্ষী অধীক্ষক জয়ন্ত মাধৱ ৰাজখোৱা আৰু নাওবৈচাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ বিৰুদ্ধে। হাছিনাৰ মতে লখিমপুৰ আৰক্ষীৰ পৃষ্ঠপোষকতাতে নাওবৈচাত চলি আছে নকল সোণৰ বেহা। তদন্তৰ বাবে জোনমণিয়ে লখিমপুৰ আৰক্ষীৰ সহায় ল'ব বিচাৰোতেই ইনফৰ্মাৰ হাছিনাই বাধা দিছিল, যাৰ বাবে বিহপুৰীয়া আৰক্ষীৰ সহায়তহে নাওবৈচাত অভিযান চলাইছিল জোনমণি ৰাভাই। লখিমপুৰৰ এছপিক কেনেকে জনাম? লখিমপুৰৰ এছপি গৈ কিনি এইটো কামত সম্পূৰ্ণভাৱে জড়িত হৈ যায়। যিহেতু মোৰ নাম্বাৰটো এইটো ৰাজখোৱা এছপি ব্লক লিষ্টত সোমাইছে, সেইখিনি চব সময়ত পাতি ধৰাই থাকোঁ, জনাই থাকোঁ, সি আহিবলগীয়া হৈ যায়। মই আকৌ বাইদেউক কৈছিলোঁ যে নাওবৈচাৰ আইচিক যদি জনাই আহে তেতিয়াহ'লে কিন্তু আসামী ধৰিব নোৱাৰে। নাওবৈচাৰ আইচিয়ে আগতে কথা পাতি সিহঁতক পলাই দিব। সি সম্পূৰ্ণভাৱে এইটোৰ লগত জড়িত আছে। তাৰপিছত বাইদেৱে কি কৰিলে, গৈ কিনি বিহপুৰীয়া থানাত সোমালে।
বিহপুৰীয়া থানাত সোমাই কিনি বিহপুৰীয়াৰ অচিৰ লগত কথা বতৰা পাতি বঙালমৰাৰ পৰা আৰক্ষীৰ দল এটা লৈ সেইটো এতিয়া আপোনাৰ লগত কি কি এভিডেন্স আছে বঙালমৰাৰ পৰা আৰক্ষীৰ দল লগত লৈ গৈ কিনি তাৰ ঘৰত তালাচী চলাই মানে তেতিয়া হয় আগজৰালিক ধৰি লৈ আহে। কেৱল ইমানেই নহয়, এইবাৰ হাছিনাৰ বিস্ফোৰক মন্তব্য নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ বিৰুদ্ধে। নাওবৈচাত অভিযান চলোৱা জোনমণিৰ পৰা 6 লাখ টকা দাবী কৰিছিল হেনো সঞ্জীৱ বৰাই। দিছিল হেনো মৃত্যুৰ ভাবুকিও, যি কথা হাছিনাক জনাইছিল জোনমণিয়ে। অৱশ্যে নাওবৈচা আৰক্ষী চকীৰ আইচি সঞ্জীৱ বৰাই অস্বীকাৰ কৰে এই অভিযোগ। তাই এবাৰ বাইদেউৰ ফোনটো ৰিচিভ কৰিছিলোঁ, কৰাৰ পাছত বাইদেৱে কৈছিলে যে বাইদেউ তুমি গুচি আহা, তোমাক মাৰিবলৈ টাৰ্গেট লৈ আছে, তুমি মোক পাৰ্টিটো ধৰোৱাৰ কাৰণে সঞ্জীৱ বৰাই তোমাৰ ওপৰত মোৰ ওপৰত এজাহাৰ লৈছে আৰু এজাহাৰ লৈ কিনি মোক কেছত মানে ফচাই কিনি মোক কিবা হাদাশাস্তি কৰি আছে আৰু 6 লাখ টকা ডিমাণ্ড কৰি আছে সঞ্জীৱ বৰা নাওবৈচাৰ আইচিয়ে। হয়, আৰু তোমাক বোলে একেবাৰেই মাৰি পেলাব। মানে জোনমণি ৰাভা বাইদেউক 6 লাখ টকা ডিমাণ্ড কৰি আছিলে নাওবৈচাৰ আইচিয়ে। মই তেখেতৰ একো নকওঁ দেই। তেখেতৰ যোৱা 13 তাৰিখে আমি তেখেতৰ ভাতৃক নাৰায়ণপুৰ থানাত আমি কৰায়ত্ব কৰি দিছিলোঁ নকলখনৰ কেছতে। সেইটো সেই তেওঁ আশীজন মগল কৰিব পাৰে। মইতো কোনো ভাবুকি দিয়া নাই। ওমেন পুলিচ আমাৰ লৈ গৈছে, WSI পুবালি গগৈ গৈছিলে সেইদিনা, নাৰায়ণপুৰ থানাৰ পৰা আহিছিলে, তেওঁ গৈছিলে, তেখেত গৈছিলে আমাৰ লগত। তেওঁ ভায়েকক ধৰা হৈছে, ধৰাই পেলাই সম্পূৰ্ণ মিছা কথা। জোনমণি ৰাভাক আপুনি পইচা ডিমাণ্ড কৰিছে বুলি ইতিমধ্যে এগৰাকী মহিলাই 6 লাখ টকা আপুনি ডিমাণ্ড কৰিছে, যাৰ কাৰণে আপুনি জোনমণি ৰাভাকো ভাবুকি দিয়া বুলি কৈছে। মই তেখেতক কেতিয়া ভাবুকি দিলোঁ? তেওঁ ক'ব পাৰে, তদন্ত আহিব তেতিয়া। কাহিনী ইমানতে অন্ত নহয়। চাওক এটা বিশেষ দৃশ্য। নকল সোণৰ অবৈধ সৰবৰাহকাৰী এইটোৰ নাম আজগৰ আলী, যি আজগৰ আলীক বিচাৰিয়েই নাওবৈচাত অভিযান চলাইছিল জোনমণিয়ে। যোৱা 6 মিনিটেই অভিযান চলাই আটক কৰা হৈছিল আজগৰক। কিন্তু ঘটনাৰ 10 দিনৰ পিছতহে লখিমপুৰ আৰক্ষীত আজগৰৰ মাতৃয়ে তৰিছিল গোচৰ। সেয়া হেনো ধন দাবী আৰু অপহৰণ, যিখন এজাহাৰত প্ৰথমেই আছিল জোনমণিৰ নাম। হাছিনাৰ মতে নাওবৈচা আৰক্ষীয়ে জোৰ কৰি এজাহাৰ লৈছিল আজগৰৰ মাতৃৰ পৰা। আগজৰ আলী বুলি কয় এজন মানুহ নকল সোণ যে কাটি আছে, এটা ভিডিঅ' ভাইৰেল হৈছে, দেখিছে নহয়? সেই নকল সোণ কাটি থকা ভিডিঅ'টো আগজৰ আলীৰ হয়। আৰু সেই আগজৰ আলীক বাইদেৱে কেছত ধৰি আনিবলৈ গৈছিলে, যিটো পাৰ্টি নগাঁৱত ধৰাইছিলোঁ। সেই পাৰ্টিটো আগজৰক ধৰি আনিবলৈ যাওঁতে বাইদেউক মানে নাওবৈচাৰ পুলিচে টাৰ্গেট কৰি আগজৰ আলীৰ মাকৰ পৰা আমিনা খাতুনৰ পৰা বাইদেউৰ ওপৰত এজাহাৰ এখন লৈ লয়। মানে নাওবৈচাৰ আইচি যে সম্পূৰ্ণভাৱে 2 নম্বৰী এইবিলাক চক্ৰৰ লগত মিলি আছে, সি কমিশ্যন লৈ এইবিলাক জাহাত তাহাত কৰাই আছে, সি তাত বহি বহি পায়ে আছে। কাহিনীৰ টুইষ্ট আৰু আছে। ইমান প্ৰতিকূল পৰিস্থিতিত আজগৰ আলীক আটক কৰাৰ পিছতো আধা পথতে জোনমণিৰ বেষ্টনীৰ পৰা পলাই যাবলৈ সক্ষম হ'ল আজগৰ। সেই কথাও হেনো জোনমণিয়ে কৈছিল হাছিনাক। বাইদেৱে কোৱা মতে মইতো নিজে দেখা নাই, বাইদেউৰ লগত অহাও নাই। তাই আগজৰ আলী মানে বাইদেৱে যেতিয়া ধৰি আনে তেতিয়া বোলে এইখিনি মানে কোনখিনি ঠাইত বোলে ভাত খাবলৈ এটা হোটেলত সোমাই, তেতিয়া আগজৰ আলীৰ বোলে লেট্ৰিন লাগিছে বুলি বাইদেউক কয়। তেতিয়া লেট্ৰিন কৰিবলৈ যোৱা মানুহটোকতো হেণ্ডকাপ লগাই ধৰি থাকিব নোৱাৰে, কোনোবা পাৰিব জানো? লেট্ৰিন লাগিবলৈ কথা কৈ কিনি লেট্ৰিন কৰিবলৈ দিয়া মানুহটো পলাই দিছে। বাইদেৱে কোৱা মোৰ লগত এইটো। বাইদেউক মই সোধপোছ কৰিছোঁ যে কেনেকৈ আগজৰ আলীক এৰি দিছে, কেনেকৈ আহিলে। হয়, সেইটো বাইদেউক ময়ো সোধপোছ কৰিছোঁ, কিন্তু বাইদেৱে কৈছে বাইদেউ মই একোৱে নাজানো, পলাই দিলে, এতিয়া লখিমপুৰ SPক মেছেজ কৰিছোঁ ধৰি দিবলৈ মানুহটো। সমগ্ৰ ঘটনাক্ৰমী সম্পূৰ্ণ সাঁথৰ। কিন্তু এটা কথা ঠিক, জোনমণিৰ মৃত্যুৰ অন্যতম কাৰণ নকল সোণ আৰু জাল নোটৰ অবৈধ বেহা। জীৱনক বাজি মাৰি নগাঁৱৰ পৰা গৈ লখিমপুৰৰ পৰা আটক কৰা আজগৰ আলী সঁচাকৈয়ে পলাইছিল নে এৰি দিয়া হৈছিল? কোন উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰ্দেশত জোনমণি গৈছিল লখিমপুৰলৈ? জোনমণিৰ লখিমপুৰ অভিযানৰ কথা নগাঁৱৰ আৰক্ষী অধীক্ষকে জানেনে? কিয় হাছিনাৰ দৰে এগৰাকী বিতৰ্কিত মহিলাৰ সৈতে দৰহম মৰহম লখিমপুৰ আৰক্ষীৰ বৰমূৰীয়াৰ? লখিমপুৰ আৰক্ষীৰ ভূমিকা গ্ৰহণযোগ্যনে? এই প্ৰশ্নবোৰৰ উত্তৰ ওলালেই কিছু স্পষ্ট হ'ব জোনমণিৰ মৃত্যুৰ কাৰণ। ৰাজ্যৰ গৃহ বিভাগ কেনেদৰে চলিছে, এনেবোৰ কথাই সেয়া স্পষ্টকৈ প্ৰমাণ কৰে।